ফাইনেলি মই আকৌ বলেৰো এখনো ল'লোঁ আহি ৰাতি আজি তিয়কৰ পৰা 12 চনৰে হয় এখন চুইফ্টখন কালি ল'লোঁ খুৰীৰ পৰা খুৰী চিনাকিয়ে ওলালোঁ আৰু লাষ্টত যায় হাঁচৰাৰ পৰা এখন বলেৰো মই ল'লোঁ বাকী গাড়ীৰ কণ্ডিশ্যন চব ভালে আছিলে খুৰী নিজে অহা যোৱা কৰিছিল এখনত কওক কিবা এটা খুৰী আজি মোৰ এখন বহুত মৰমৰ গাড়ী আছিলে মই এওঁলোকে বিচাৰি অহাত মানে দিছোঁ আশা কৰিছোঁ তেওঁলোকে অতি মৰমেৰে গাড়ীখন চলাব আৰু তেওঁলোককো গাড়ীখনে মানে লাগ দিয়ক আৰু কথা এইটোৱেই ভাল হওক হয় নহয় তাকে এতিয়া ওলাই থাকিম গুৱাহাটীত যাম ভাবিছিলোঁ আৰু চাওঁ কি হয় কুঁৱলীও বহুত অলপ লাইট চাইট এইবিলাক চেক কৰি মেলি কালি ৰাতিপুৱাই ওলাম চাগে চুইফ্টখনৰ ডিটেইলছত এটা ভিডিঅ' বনাম ভিডিঅ'টো আপলোড কৰাই হোৱা নাই ঠিক আছে এতিয়া ওলাই যাওঁ তিয়কলৈকে এইখন বলেৰোখন চাওক লৈ গৈ আছোঁ এতিয়া তিয়কলৈকে আমি এতিয়া কলীয়াপানী পালোঁ কলীয়াপানী বজাৰৰ ওচৰত এতিয়া জগদুৱাৰ পাম এই বলেৰোখন ল'লোঁ এতিয়া হাঁচৰাৰ পৰা লৈ পিনে গৈ আছোঁ তিয়কলৈকে কালি ৰাতিপুৱা গুৱাহাটী ওলাই যাম চাগে আৰু এইখন চুইফ্ট ডিজায়াৰখনটো গম পাইছে পূৰা মানে মজা মাখন হৈ আছে এখন পেট্ৰলৰ হয় ন গাড়ীখন খালি চাওক ষ্টেৰিং চাওক এতিয়া চাগে ভাওনা চাব যাব বাৰু তিয়কত আৰু বলেৰোখনত মানে বলেৰোখনত অলপ চলপ কিবা কিবি আছে এইবিলাক চব কৰিম এতিয়া গৈ কালি 12 চনৰে 2011 চনৰ ডিচেম্বৰ মানে 12 চনে ধৰক আৰু বলেৰো এবাৰ বহুত দিন পিছত বলেৰো উঠালোঁ এতিয়া যাওঁ তিয়কত গাড়ীখন কালি যেতিয়া যাম মই দেখাম গোটেইখন টোপনিও লাগিছে দিনটো গাড়ী বিচাৰিলোঁ আজি যোৰহাটত এতিয়া ৰাতিহে আৰু ঘৰৰ ওচৰতে তিয়কত এখন বলেৰো মিলিল কালি আৰু গুৱাহাটী ওলাই যাম কুঁৱলীও বহুত ৰাতি নাযাওঁ আৰু কাৰণে মানে বহুত কুঁৱলী এতিয়া ৰাতি গাড়ী চলাই যাব মনে নকৰে মানে আৰু গম পায় সেইটো কাৰণে দিনে দিনে যাম ভাবিছোঁ কালি বহুত বছৰৰ পিছত আজি ভাওনা চাব আহিলোঁ আৰু গুৱাহাটীততো চাবই নাপাওঁ আৰু ভাল লাগে ভাওনা চাবলৈ বহুত বছৰৰ পিছত চালোঁ আজি ঠাণ্ডাও পৰি আছে ভাওনাটো জানেই ৰাতিপুৱালৈকে হয় অলপ টাইম চাওঁ আৰু ভাল লাগে ভাওনা চাই আৰু সেইবিলাক ভাওনাটো যে এতিয়াও আছে সেয়াই বহুত ভাল লাগে আৰু এনেকৈ কেতিয়াবা মোৰো ইচ্ছা এটা আছে আৰু মানে কৰি চোৱাৰ একবাৰ মানে ভালে কুশলে থাকিলে কেতিয়াবা একবাৰ ময়ো কৰিম চুইফ্ট ডিজায়াৰ এখনো ল'লোঁ আৰু বলেৰো এখন গম পাইছে 2012 চনৰে মানে ডিচেম্বৰৰ 18 তাৰিখ নে 20 তাৰিখ 12 চনৰে ধৰক আৰু ষ্টেৰিং এইটো চব নতুনখনৰে হয় এতিয়া গুৱাহাটীলৈ গৈ আছোঁ চুইফ্ট ডিজায়াৰখন যোৰহাটতে থৈ আহিছোঁ এই বলেৰোখন লৈ গৈ এতিয়া গুৱাহাটী এতিয়া 6টা বাজি গ'ল মই বোকাখাট পাৰ হৈছোঁহে ৰাতি 12টামান বাজিব চাগে গুৱাহাটী পাওঁতে তাৰপিছত ৰাতিপুৱা প্ৰায় এখন ডেলিভাৰী আছে এখন ডেলিভাৰী দি আকৌ ৰাতি মই যোৰহাটলৈ আহিম চুইফ্ট ডিজায়াৰখন ল'বৰ কাৰণে এখন লৈ পিনে আকৌ নেক্সট দিনাখন ৰাতিপুৱা গুৱাহাটীলৈ যাম এতিয়া ওলাইছোঁহে অলপ টাইম হৈছে বাকী দেখাই থাকিম আগত ওলাইছোঁ আৰু গাড়ী কণ্ডিশ্যন মানে ইয়াতে মিউজিক চিষ্টেম লগালে ভাল হৈ যাব গাড়ীখন এতিয়া চলাই আছোঁ কোনো ধৰণৰ প্ৰব্লেম নাই কালি অনা বলেৰোখন একো মজা আছে গাড়ী পিক আপো ভাল 60 কিমানৰ উঠি আছে এতিয়া আৰু লেডিজ এজনে চলাই আছিলে গাড়ীখন বৰ্তমান দেখাই দিয়া অলপ ভিডিঅ' মই গোটেই যি অলপ কালাৰৰ কাম আছে এইখিনিও কৰি দিম ঠিক আছে এতিয়া গৈ থাকোঁ আৰু লাহে লাহে লাইটৰ পোহৰটো অলপ কম খালি চাওঁ কি হয় এতিয়া 9টা বাজে আহিলৈ নগাঁও টোলগেট পাম আৰু বহুত কুঁৱলী এতিয়া 9টা বজাতে আৰু বেছি ৰাতি হ'লেতো আৰু কুঁৱলী হ'লে মই সেইটো কাৰণে মানে ৰাতি এইকেইদিন মানে ৰাতি অহা যোৱা গাড়ী অলপ কমাই দিছোঁ কুঁৱলীৰ কাৰণে আগটো একদম নেদেখা হৈ যায় কেতিয়াবা ফগ লাইট থাকিলেও নাথাকিলেও এতিয়া আগতে চবচোন এই ট্ৰাকখন গৈ আছে দেখিবই নোৱাৰে মানে কুঁৱলী বহুত 9টাতে আৰু অলপ বেছি ৰাতি 12টামান হৈ গ'লতো আৰু বেছি কুঁৱলী হৈ যায় এতিয়া মই নগাঁও টোলগেট পাম
লাহে লাহে গৈ আছোঁ আৰু 11টা মানত গুৱাহাটী পাই যাম চাগে। বলেৰ'টো লৈ গৈ আছোঁ। বাকীখিনি কালি ৰাতিপুৱা দেখাম। এতিয়া গুৱাহাটী কেইটাৰ পৰা মোক দেখাম বাৰু। আৰু কালি ডেলিভাৰীও আছে ন, সেইটো কাৰণে জল্দি জল্দি যায় অলপ মানে ক'ব গ'লে ভাল আছিলে। এইকেইদিন যোৰহাটতে খোৱা শুই ভালকৈ হোৱাও নাই আমাৰ। আকৌ যাবও আছে, কালি ৰাতি যাম চাগে আকৌ যোৰহাট। আৰু গাড়ী লৈ থৈ দিয়া আছে তাতে, আনিব পৰা নহ'ল, মানুহ নাই কোনো আনিব। আকৌ ময়ে যাব লাগিব, আমি অকলে মই চাওঁ আকৌ কালি যাম। এতিয়া পালোঁ এখন নতুন ব্ৰিজ কেইখন নগাঁৱৰ, আৰু বলেৰ'খনৰ মাইলেজো ভাল। জাষ্ট 1 কাটা তেল কমিছেহে। এতিয়া গৈ আছোঁ আৰু লাহে লাহে। আৰু ঘন জেগাত কুঁৱলী এনেকুৱা হৈ যায় মানে নেদেখা হৈ যায় ৰাতটো। আহি পালোহি এতিয়া 12টা বাজি গ'ল। 6 মাইলত জামত ফাঁচিলোঁ। এতিয়া আমাৰ কুকুৰকেইটা উৎপাতটো চাব। দৰ্জা খুলি আছোঁ দেই, এয়া আমি এই চক এই এই কি কি হ'ল লগ আহিলোঁ ন, ৰ শুই থাক, যা শুই থাক, যা হাঁহ তালৈ চক এই ৰাতি কালি আহি পালোহি মানে আজি ৰাতিপুৱা পালোহি। আৰু এখন ব্ৰায়'খন এতিয়া মবিলটো চেঞ্জ কৰি আছোঁ। অলপ ছাৰ্ভিচিংটো কৰি দিলোঁ, অলপ কালাৰৰ কাম আছিল কৰি দিলোঁ, চকাৰ অলপ কাম আছিল কৰি দিলোঁ। এতিয়া বাকী গাড়ীখন এতিয়া ডেলিভাৰী দিম। আৰু তাৰপিছত যোৰহাটৰ চুইফ্টখন আছে, সেইখনো আনিব যাম। বাকী চাই লওক এফালে অলপ দেখাই দিছোঁ। ঠিক আছে, ডেলিভাৰী দিয়া টাইমত দেখাই আছোঁ। এইটো মবিলটো ভৰাই আছোঁ, চাৰ্ভ পেট্ৰলৰ। ইয়াতে কালাৰৰ কাম আছিল, কালাৰৰ কামটো হৈ গ'ল। এতিয়া গোটেই কামখিনি হৈয়ে গ'ল আৰু চকা কামটো হৈ আছে আমাৰ। হ'ল এই দাদাই লৈছে গাড়ীখন। এই চকাত অলপ কাম আছিলে, চাউণ্ড আছিলে, এইটো কৰি দিছোঁ একেবাৰে। বাকী হৈ যাব আৰু এতিয়া ছাৰ্ভিচিং টাৰ্ভিচিং চব হৈ গ'ল। গাড়ীখনটো চব দেখাইছিলোঁ ডিটেইলছত। আজি যাবগৈ আৰু ৱাশ্বিং চলি আছে আমাৰ। এই গাড়ী পূৰা লুকছত আহি গৈছে। বহুত এইখন গাড়ী মোৰ তাত কেইদিনমান থাকিলে বাৰু, চলাল, মোৰ ভাইটিয়ে চলাই আছিলে গাড়ীখন। তাৰ মানে ভাল লাগিলে গাড়ীখন চলাই, সেইটো কাৰণে কেইদিনমান থাকিলে। নহ'লে এইখনো বিক্ৰী হৈ গ'লে। লখিমপুৰৰ দাদা এজনে ল'ব বিচাৰি আছিল। ফাইনেলি পূৰা আজিহে মানে ইমান ধুনীয়াকৈ ধুৱাইছোঁ, আৰু আজিয়ে পূৰা লুকছত আহি গৈছে দেই গাড়ীখন। আৰু ৰাবিং টেপলন মাৰি দিলে মানে ফুল লুকছত আহি যাব। এতিয়া আমি কামটো কৰি লওঁ, ৱায়াৰিঙৰ কাম চাই আছোঁ। আজি 16 ডিচেম্বৰে বায়'খন নলবাৰীৰ পৰা দাদা এজন আহিলে, লগ পাই ভাল লাগিলে। সঁচাই আমি দিনটো থাকিলোঁ, বহুত ভাল লাগিলে। এই বায়'খন মই ডেলিভাৰী দিলোঁ। ৰাতিপুৱা মই আহি যোৰহাটৰ পৰা পাইছিলোঁহে। এতিয়া বায়'খন ডেলিভাৰী আছে। দাদা নলবাৰীৰ পৰা আহিলে, গোটেই গাড়ীখনৰ মই ছাৰ্ভিচিং টাৰ্ভিচিং যি কাম আছিল চব চাই দিলোঁ। এতিয়া বাকী দাদা লৈ এতিয়া নলবাৰীলৈ যাব। ঠিক আছে, লগ পাম। আৰু মই আৰু যোৰহাটত গাড়ী চাড়ী এৰি থৈ আহিছোঁ, চুইফ্ট ডিজায়াৰ, বলেৰো আনিছোঁ। বাকী দেখাই থাকিম আৰু। ঠিক আছে, যাব। কিবা এটা কৈ যাওক।